তো নমস্কাৰ বন্ধু বান্ধৱীসকল, মই স্বাগতম জনাইছোঁ গৌতমে মনোৰঞ্জন আছাম ইউটিউব চেনেললৈ। আৰু আজি আলোচনা কৰিম বগা ডেকাৰ বিষয়ে। হয়, ফেচবুকত ছ'চিয়েল মিডিয়াত গোটেই খলকনি সৃষ্টি কৰা এই বগা ডেকাৰ বিষয়ে। আচলতে এই বগা ডেকা কোন, আজি সকলো তথ্য আপোনালোকৰ আগত আগবঢ়াম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। হয়, এই বগা ডেকাৰ নামৰ ল'ৰাজনৰ তেওঁৰ ঘৰ দৰং জিলাৰ এখন সৰু গাঁও পিপিয়াকুছি আৰু তেওঁ ক্লাছ 8ত পঢ়ি আছে। আচলতে তেওঁ ভাইৰেল হোৱাৰ এটাই কাৰণ, তেওঁ ফেচবুকত পষ্ট কৰিছিলে তেওঁ ছিংগল বুলি আৰু তেওঁৰ কোনো গাৰ্লফ্ৰেণ্ড নাই বুলি এনেদৰে পষ্ট কৰিছিলে। তেতিয়াৰ পৰা তেওঁ ভাইৰেল হ'ল। ইমান কম বয়সতে ফেচবুকত তেনেদৰে পষ্ট কৰাৰ বাবে হয়তো তেওঁ ভাইৰেল হ'ল। আচলতে তেওঁ ভবা নাছিল যে তেওঁ ইমান ভাইৰেল হ'ব বুলি। এতিয়া গোটেই অসমৰ ছোৱালী তেওঁ ক্ৰাছ বুলি ক'ব পাৰি। আচলতে তেওঁৰ নামতো বহুতো ফেক একাউণ্ট খোল খাইছে বাৰু। সেই কথা তেওঁলোকে নিজে অৱগত কৰিছে। আমাৰ কিছু তেওঁলোকৰ ঘৰৰ দৃশ্যাংশ আছে, সেইসমূহ চাই লওক। মৰমৰ কি বুলি ক'ম, এতিয়া দুৰ্দান্ত প্ৰেমিক একদম কম বয়সত আপোনাৰ তোৰপাল লগাই আছে ফেচবুক। ক'লা বুলিহে জানে নে বগা বুলিহে জানে। এতিয়া আমাৰ লগত আছে এইটো কি নাম বগা, কৈ বেছি উঠা এতিয়া এইটো আমাৰ লগত আছে এতিয়া বগা। ইমান দুৰ্দান্ত প্ৰেমিক তাৰমানে। সি তাৰমানে কি আছিল, কি পোষ্ট কৰিছিল ফেচবুকত, I am single আৰু জীৱনটো নিজৰ মতে চলিম বঢ়িয়া, আৰু মোৰ গাৰ্লফ্ৰেণ্ড নাই। হৈ গৈছে নেকি বাৰু? আৰু মই এইকাৰণে আহিছোঁ ইয়াৰ ওচৰত। ইমানখিনি মেমবিলাক শ্বেয়াৰ হৈ আছে, তাৰমানে ইয়াৰ পোষ্টবিলাক শ্বেয়াৰ হৈ আছে, বহুতখিনি শ্বেয়াৰ হৈছে। তাৰমানে ই গম পোৱা নাই সেইটো কথা, আৰু বহুতে বহুত কৰি থকা পাই ই ভয় খাইছে। ভয় খোৱাৰ কাৰণে মই আহিছোঁ ইয়াৰ ওচৰত। ভয় কৰিব কিয় লাগে? তই চোৰ কৰিছা নে ডকাইত কৰিছা? কোন ক্লাছত পঢ়ি আছা? 8ত পঢ়ি আছা। পিঠিটা ভালে প্ৰতিভা আছে, বঢ়িয়া লাগিছে ফেচবুকত, ভাল লাগিছে। পঢ়িবও আকৌ এতিয়াই পেজ এইবিলাকত লাগি থাকা। তোমাক কোনে দিছে এইবিলাক কৰিব লাগি? নিজে কৈছা, ভাল লাগে কৰি পেলাই, লাইক পাবা লাগি। চাইকেলখনো উঠিলেই কিন্তু কিছু উঠি হ'ল সেইটো বগা। ইমান কম সময়ত ইমানখিনি তাৰমানে ফেচবুকত খলকনি তুলিছে। আজি 3 দিন 4 দিন ধৰি পেলাই ফেচবুকটো খুলিব নোৱাৰি, কেৱল বগা। আৰু চিয়া মুখাই ইমান খেদিছে, তোক কিয় ভাল পাইছে? ভাল পাইছে নে তিলটোহে ভাল পাইছে? চাচটো আছে এনে। ঘৰত কোন কোন আছে? মা দেউতা বাইদেউ। ঘৰ এইখিনি কি বুলি কয়? দৰং জিলা ডিগ্ৰীপাৰা পিপিয়াকুছি। ইয়াৰ ঘৰ দৰং জিলাৰ ডিগ্ৰীপাৰা পিপিয়াকুছিত ঘৰ। কোন স্কুলত পঢ়ি আছা? তাতে পঢ়ি আছা। স্কুল যাই আছা নে নাই? যাই আছা। সেইবিলাকে এতিয়া চাবনে? ভয় নকৰিবি, ভালকৈ পঢ়িবি, এইবিলাকো কৰি থাকিবি বাৰু। কম সময়ত এতিয়া চিয়াবিলাকে ইমানখিনি মেমবিলাক শ্বেয়াৰ কৰি আছে, তাৰ কাৰণে মই আহিছোঁ তোৰ ওচৰলৈকে। আৰু এইবিলাক তাৰ ঘৰত মানুহ আপোনালোকে দেখিছে কেনেকুৱা বগা। কি ক'ব এতিয়া? বগাৰ বিয়াৰ উৎপাত ইয়াৰ এতিয়া আপুনি এতিয়া ভাল লাগছি, কিন্তু এতিয়া অলপ আগুৱাই নিলে ভাল। চলি তোৰ টেলেণ্ট আছে, সেইকাৰণে ভয়দন নকৰে। এইখিনি 8ত পঢ়ি থাকোঁতে ইমানখিনি ভয়দন নকৰে। ফেচবুক এতিয়াৰ পৰা ঘৰত ক'ত খুৰি ক'ত আপোনালোকৰ বগা যিবিলাক হেৰি কৰিছে সি ফেচবুকত, আপুনি গম পায়নে নাপায়? আজিহে গম পাইছোঁ। তাৰ মোবাইলটো কোনটো মোবাইল আৰু কোন কোন আছে আপোনালোকৰ ঘৰত? এইটো খুৰা কি জি পৰি আছা? এইটো বগাৰ দেউতাক আৰু এইটো বগাৰ ঘৰ। এইটো মোবাইল চন্তি, বগাৰ বসন্তি। এইটো মোবাইলৰ পৰা কলকনি তুলি আছে বগাই। ধন্যবাদ, ভাল লাগিছে বগা কোম্পানী। হৈ গৈছে নেকি? চাইকেলখন দেখাই দিছোঁ। চাইকেলখন দেখক, বগাৰ চাইকেলখন কেৰিয়াও নাই, মাগ্ৰাও নাই, মাগ্ৰাছো নাই। এইখন চাইকেলেদি বিৰাট ভাইৰেল হৈ আছে। তাৰ ফটো বহুতে সুধি থাকে এতিয়া কি হৈ আছে ফেচবুকত, কি বগা এতিয়া
কোনো গম পোৱা নাই বস্তুটো বগাজী এইটোৱে বগা কিবা কবি নেকি নমস্কাৰ দিম সকলোকে ধন্যবাদ দিম মৰমৰ কাৰণে মই বহুত সৰু হৈ আছোঁ কিবা যদি ভুল কৈছোঁ আপোনালোকে ক্ষমা কৰি দিব ভাল কাম কৰি যাম পঢ়িম বুলি কওঁ কৈ ভালকৈ কওঁ মই যদি কিবা বেয়া কাম কৰিছোঁ ক্ষমা কৰি দিব কৰিছোঁ আৰু পোষ্টবিলাক কৰি থাকি দে একো নাই বাৰু ইয়াকো উৎসাহ দিবি ভয় নকৰিবি সৰু ল'ৰা আপোনালোকে গমে পাইছে ছ'চিয়েল মিডিয়া কি হৈ আছে উৎসাহ দিবি তাক ভাল হওক তাক ভয় খুৱাই নিদিবি সেইখিনি কাৰণে মই আহিছোঁ আপোনালোকক আৰু দেখুৱালোঁ ইয়াৰ পৰিস্থিতিটো আপোনালোকে আৰু চিন্তা কৰা কোনো প্ৰয়োজন নাই বগা এইটোৱে আৰু ধন্যবাদ ভাল লাগিল যিখিনি সময় ইমানখিনি আৰু এটা কথা কৈছিলোঁ আমাৰ ধন্যবাদ ফেচবুকটো ফেক বুলি কৈছে কিছুমানে এইটো ফেচবুকটো ইয়াৰ আৰু মানে এটা কথা কৈছোঁ ছ'চিয়েল মিডিয়া যিহেতু বহুত ষ্ট্ৰং হয় এতিয়া মানে কি বগা নামত বহুতে ফেক একাউণ্ট খুলিছে যা তা নকৰে বগা ক'লা কৰি নিদিয়ে সেইটো আমাৰ অনুৰোধ ৰাইজৰ সেইটোৱে বগা সদায় বগা কৰি নিয়ে থাকে তাৰ বগাই নাম তাৰ নামটোৱে বগা এতিয়া তাৰ 30-40টা মান ফেক একাউণ্ট খুলিছে বগাৰ নামত খুলি যি চালিও তাৰমানে বগা আহি থাকে সেইকাৰণে এটাই আছে অৰিজিনেলটো বগাই এনে বগা ডেকা বুলি আছে বৰ্তমান এই ভয় খাই কিনে প্ৰফাইল চফাইল চব চেঞ্জ কৰি দিছে ধন্যবাদ ভয় নোখোৱাব সকলোলৈকে বহুত বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবি যিসকলে চাই আছে যিসকলে সিহঁতক গম পাব লাগিব আৰু ইয়াৰ ফটো কেইখনে শ্বেয়াৰ কৰি দিব গতিকে শ্বেয়াৰ কৰি দিব ধন্যবাদ শুভৰাত্ৰি জয় এখন